কল্পনা কৰক আপুনি এখন নাৱত উঠি এঠাইলৈ গৈ আছে দূৰৰ পৰা এটা অতি ধুনীয়া সেউজীয়া দ্বীপ দেখা পাইছে কিন্তু আপুনি জানেনে সেই দ্বীপটোত ভৰি দিয়াৰ অৰ্থ হ'ল আপোনাৰ মৃত্যু নিশ্চিত হয় বন্ধুসকল আজি আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থান হিচাপে পৰিচিত ব্ৰাজিলৰ স্নেক আইলেণ্ড বা ইলাহা দা কুইমা দা গ্ৰাণ্ডেৰ বিষয়ে এই দ্বীপটোত প্ৰতি বৰ্গ মিটাৰত 5টাকৈ বিষাক্ত সাপ থাকে অৰ্থাৎ আপুনি য'তেই ভৰি নিদিয়ক কিয় এটা নহয় এটা সাপে আপোনাক দৰ্শন কৰিবই আজিৰ গ্লোবেল জ্ঞানৰ এই ভিডিঅ'ত আমি উন্মোচন কৰিম এই অভিশপ্ত দ্বীপটোৰ এনে কিছুমান ৰহস্য যিবোৰ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব এই দ্বীপটোৰ আটাইতকৈ ডাঙৰ আতংক হ'ল গল্ডেন লেন্সহেড ভাইপাৰ এই সাপবিধ কেৱল 43 হেক্টৰৰ এই দ্বীপটোতহে পোৱা যায় ইয়াৰ বিষ ইমান শক্তিশালী যে ইয়াৰ এটা কামোৰতে এজন মানুহৰ মৃত্যু হ'ব পাৰে বিজ্ঞানীসকলৰ মতে এই সাপৰ বিষে মানুহৰ শৰীৰৰ মাংস কিছু মিনিটৰ ভিতৰতে গেলাই পেলাব পাৰে আচৰিত কথাটো হ'ল এই সাপবোৰ মাটিতকৈ বেছি গছৰ ওপৰতে থাকে যাতে আকাশত উৰি যোৱা চৰাইবোৰক ইহঁতে চিকাৰ কৰিব পাৰে আপুনি ভাবকচোন আপুনি গছৰ তলেৰে গৈ আছে আৰু ওপৰৰ পৰা এটা অতি বিষাক্ত সাপে আপোনাক আক্ৰমণ কৰিছে কেনে হ'ব দৃশ্য বহু বছৰ আগতে এই দ্বীপটোত এটা লাইট হাউচ আছিল য'ত এজন কৰ্মচাৰী নিজৰ পৰিয়ালৰ সৈতে বাস কৰিছিল কোৱা হয় যে এদিন নিশা খিৰিকীৰে কেইবাটাও সাপ তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাই আহিছিল প্ৰাণ ৰক্ষাৰ বাবে তেওঁলোক সাগৰৰ পাৰলৈ দৌৰিছিল কিন্তু গোটেই দ্বীপটোত হাজাৰ হাজাৰ সাপে আগৰৰ পৰাই সাজু হৈছিল পিছদিনা যেতিয়া ব্ৰাজিলৰ নৌসেনা তালৈ গৈছিল তেওঁলোকে কাকো জীৱিত অৱস্থাত পোৱা নাছিল তেতিয়াৰ পৰা ব্ৰাজিল চৰকাৰে এই দ্বীপটোক সাধাৰণ মানুহৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে এতিয়া কেৱল বিজ্ঞানীসকলেহে বিশেষ অনুমতি তালৈ যাব পাৰে ইয়ালৈ সাপ আহিল কেনেকৈ জানো আহক প্ৰশ্ন হয় সাগৰৰ মাজৰ এই সৰু দ্বীপটোত ইমান সাপ কেনেকৈ আহিল প্ৰায় 11,000 বছৰ আগতে বৰফ গলি যোৱাৰ ফলত সাগৰৰ জলস্তৰ বৃদ্ধি পাইছিল যাৰ বাবে এই ঠাইখণ্ড মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন এটা দ্বীপত পৰিণত হৈছিল খাদ্যৰ অভাৱত এই সাপবোৰ অধিক হিংস্ৰ আৰু বিষাক্ত হৈ পৰিল আজিলৈ এইখিনি আছিল কাহিনী বন্ধুসকল আপোনাক যদি 1 কোটি টকা দিয়া হয় আপুনি ৰাতি এই স্নেক আইলেণ্ডত থাকিব বিচাৰেনে কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ৰহস্যময় তথ্যৰ বাবে গ্লোবেল জ্ঞান চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক ধন্যবাদ পুনৰ লগ পাম আন এটা ৰহস্যময় ভিডিঅ'ত জয় অসম